সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? মই আশা কৰোঁ আপোনালোক ভালে আছে, মই ভালে আছোঁ। ৰাতিপুৱা শুই উঠি মুখখন ধুই বাৰীৰ ফালে ওলাই গ'লোঁ। বাৰীত গৈ দেখিলোঁ বিলাহী জোপাত ঢেৰ বিলাহী লাগি আছে। অৱশ্যে বিলাহীখিনি পকা নাই, ছিঙিব হোৱা নাই। সেয়ে বাৰীখনতনো কি কি লাগিছে গতিকে আপোনালোকক দেখাওঁ বুলি ভিডিঅ'টো বনালোঁ। সৰু সুৰাকৈ আমি অকণমান খেতি কৰিছোঁ যাতে আপোনালোক দেখুৱাই আছোঁ। এইজোপা বিলাহী গছ, ইয়াতো বিলাহী লাগি আছে। আৰু এটা বিলাহী গছ আছে, তাতো বিলাহী লাগি আছে। বলকচোন চাওঁগৈ, সেইজোপাতো বিলাহী ওলোমাওলোমা বিলাহী লাগি আছে। ছিঙিব হোৱা নাই, খালি পকা নাই, কেঁচা হৈ আছে। ভালকৈ ৰ'দটো পোৱা নাই যে গছজোপা একে ওলমি গৈছে। চৰাই চিৰিকটিৰ মাত, কিবা পৰিৱেশটোৱে ভাল লাগিছে। শালিকা চৰাই এইফালে মাতি আছে। এয়া আমাৰ ভাত কেৰেলা গছ, দেখিছে নহয়? ভাত কেৰেলা ওলোমাওলোমা লাগি আছে। খাই আমনি লাগি গৈছে। কাৰোবাক লাগিলে জনাবচোন। এয়াও ভাত কেৰেলা, ইয়াতো লাগি আছে। এইফালে ভাত কেৰেলা পকি গৈছেগৈ, ছিঙিবলৈ সময়ে নহয়। কিমান খাব? এয়া ভাত কেৰেলা পকি গৈছেগৈ। ভাত কেৰেলাৰ মাজতে এজোপা তিঁহ গছজোপাও দিছোঁ। তিঁহ গছজোপা উঠিছে যদি কলিয়ে দুই এটা লগাইছোঁ। দুটামান খালেও বাৰু, তথাপি কলি দুই এটামান আছে। পাতবিলাক ছিঙি দিছোঁ, পাতবিলাক ছিঙিলে গুটি সোনকালে লাগে। সেয়া তিঁহো লাগিছে, খাইছোঁ বাৰু। গৰৈ তিঁহো অতি মিঠা। বজাৰত সাৰ দিয়া তিঁহো খোৱাতকৈ ঘৰত কিবা এটা কৰি নিজৰ বাৰী পাচলি খোৱাটোৱে ভাল, স্বাস্থ্য ভালে থাকিব। এইফালেও ভাত কেৰেলা লাগি আছে। ভাত কেৰেলা পাছতে এয়া আমাৰ ভেন্দি লাগিছে, ছিঙি খাই আছোঁ। কিমান খাব ভেন্দি? খালি প্ৰত্যেকতে ভাজিলে খালি ভেন্দি, দালিটো ভেন্দি দিব, ভেন্দি ভাজিব, ভেন্দি পুৰিব। ভেন্দি খাই খাই কিবা আমনি লগা নিচিনা লাগিছে। ভেন্দি পাছতে তিতা কেৰেলা গুৰিডাল দেখিছে, কিমান ডাঙৰ লাগিছে, কিমানে বগাইছে। তিতা কেৰেলাজোপা লাগিছে বাৰু, বহুতক খাইছোঁ, বহুতকো খুৱাইছোঁ, বহুতক দিছোঁ। তিতা কেৰেলা গছত লাগিয়ে আছে। ইমানেই বগাইছে গছজোপা নহয়, চেনিয়ে চাই খালি তিতেই তিতা কেৰেলা গছে। তিতা কেৰেলা নহয় নেকি, কাকিয়ল হয়, লম্বা লম্বা হয়। হ'লেও তিতা কেৰেলা লাগি আছে। এজোপা জলকীয়া দেখিছিল, ইমান চাপৰ গছজোপা জলকীয়া, ঢেৰ লাগিছে জলকীয়া। শালিকা চৰাই আৰু এই কেঁচুলুকা চৰাই খাই খাই নাইকিয়া কৰি দিছে। ইমান চাপৰতে লাগিছে জলকীয়াজোপা। এইজোপা এজোপা বিলাহীজোপা গোটেই মাটিত পৰি গৈছেগৈ। বিলাহীও লাগিছে, দুই এটা গেলিও গৈছে, পকি পকি সৰি গৈছে। ৰ'দ বিলাহীজোপাৰ লগতে আৰু এজোপা তিতা কেৰেলা আছে। তিতা কেৰেলাবোৰ দেখিছেনে কেনেকৈ পকি পকি গৈছে? কিবা পোকে খাইছে হ'বলা, পোকে খাই ৰঙা ৰঙা হৈ গৈছে। এইজোপা তিতা কেৰেলা গছত ইমান লগা নাই, তথাপি দুই এটাকৈ তিতা কেৰেলা লাগি গৈছে, পকি পকি গৈছে। এইজোপা আমাৰ জলকীয়া, চাওকচোন বহুত লাগিছে জলকীয়া। কি জলকীয়া কয় নাজানো, আমাৰ ফালে কি ৰুকুনি জলকীয়া নে কি বুলি কয়, আপোনালোকৰ ফালে কি কয় মই নাজানো, জনাবচোন। এইজোপাত জলকীয়াও লাগিছে, ক'লা ক'লা, কি জলকীয়া নাজানো। আপোনালোকে যদি পায় নামটো জনাবচোন, কি জলকীয়া বুলি কয় এইজোপা। এজোপা মেম জলকীয়া দেখিছে ন, বহুত লাগিছে। প্ৰত্যেকটো ডালতে একেইটাকৈ লাগিছে, গন্তি কৰিবলৈ নোৱাৰি। গছৰ ডালো তললৈ সৰি ওলমি গৈছে, চাওকচোন।
ঢেকীয়াখিনিৰ লগতে যিজোপা তিতাকেৰেলা গছ দেখুৱাইছিলোঁ আপোনাক, সেই তিতাকেৰেলা গছজোপা চাওক, সেয়া জলকীয়া ফুলো ফুলি আছে। বহুত লগাইছোঁ তিতাকেৰেলাজোপা, আপোনালোকে চাওক। ইয়াৰ পৰা গোটেই গছৰ ওপৰলৈকে চালেও যেনিয়ে চাই তেনিয়ে তিতাকেৰেলা গছ লগাই আছে। ভিডিঅ'টো বনাই আহি থাকোঁতে এটা বহুত বেয়া বস্তু দেখিলোঁ। যিহেতু আমাৰ ভঁৰাল নাই, ধানখিনি এনেকৈয়ে থৈ দিয়া আছিলে। এন্দুৰে নিগনিয়ে ইমানেই নষ্ট কৰিছে নহয়, ধানখিনি দেখিছে নহয় কেনেকৈ বস্তা ফুটা কৰিছে, চব ধান তললৈ পেলাইছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। গাঁৱলীয়া পৰিৱেশ, গাঁৱলীয়া ভিডিঅ', ঘৰুৱাহী ভিডিঅ'। গতিকে ভিডিঅ'টো যদি চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব।